গাইস আজি অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকে কমেন্ট কৰি আছিল যে হাঁহৰ ভিডিঅ' লাগে আৰু সেইবাবে আজি হাঁহৰ ভিডিঅ' ওপৰতে এটা টপিক লৈ আহিছো মই গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া ভালদৰে বুজি পোৱাত আপোনালোকৰ সহায় হ'ব আজি টপিকটো হ'ল যে আপোনালোকে যেতিয়া হাঁহখিনি আনে তেতিয়া আপোনালোকে মেডিচিন ইউজ কৰে বহুত মেডিচিন ব্যৱহাৰ কৰে ধৰক প্ৰথম অৱস্থাৰ কাৰণে ডাক ভ্যাকচিন বা ডাক কলেৰা এনেকুৱা ধৰণৰ যিখিনি ভ্যাকচিন হয় সেইখিনি আপোনালোকে ব্যৱহাৰ কৰে আৰু ব্যৱহাৰ কৰাটো কৰেই সেইটো যেহেতু আমাৰ অসমত উপলব্ধ নহয় ডাক ভ্যাকচিন এইবিলাক ইমান পোৱা নাযায় আমাৰ অসমত আৰু বাংলাদেশ সাইডে হেতু বাহিয়া সাইডে হেতু পোৱা যায় বাৰু ডাক ভ্যাকচিন আৰু বাংলাদেশৰ যিবিলাক ভিডিঅ' সেইবিলাকৰ আপোনালোকে দেখা পায় সেইবিলাক ডাক ভ্যাকচিন ডাক কলেৰা এইবিলাক এন্টিবায়োটিক ইউজ কৰি থাকে ব্যৱহাৰ কৰি থাকে আৰু আমাৰ অসমত যেহেতু নাপায় হেতু তাৰ পিছত আপুনি খোৱালে প্ৰথম অৱস্থা পায় 1 পৰা 7 দিনলৈকে ব্ৰুডিং পদ্ধতিটোত আপুনি ভিমাৰেল খোৱালে অষ্টভেট খোৱালে লেডেক্সিন খোৱালে এটো প্ৰথম অৱস্থাত তাৰ পিছত আপোনালোকে ডাঙৰ হোৱাৰ পিছতো কিছুমান মেডিচিন ধৰক খুৱাই থাকিলে মই যেনেকৈ আপোনালোকক ভিডিঅ' দিছিলো গ্ৰভিপ্লেক্স খোৱালে হেতু ওয়েট বাঢ়িবৰ কাৰণে আৰু ধৰক ৰেভিপ্লেক্স গ্ৰভিপ্লেক্স এই দুটা একে বস্তু যিকোনো এটা খুৱাব পাৰে আপোনালোকে হেতু ওয়েট বঢ়াৰ কাৰণে আৰু ঢেৰ এনেকুৱা মেডিচিন আছে মই মোৰ ভিডিঅ'টোত তেনেকুৱা ধৰণৰ ঢেৰ মেডিচিন আছে এনৰক্স আছে হেতু জুপুকা লাগিলে খুৱাই এনৰক্স আৰু তেনেকুৱা ধৰণৰ বহুখিনি আছিলে আৰু মোৰ লগত কি হ'ল সেইখিনি মই আপোনালোকক আজি ক'বলৈ গৈছো কেদিনমান মই ভিডিঅ' দিয়া নাছিলো মোৰ চেনেলটোত আপোনালোকে গম পায় আজিৰ পৰা 1.5 মাহ মানৰ আগত মই ভিডিঅ' দিয়া নাছিলো আৰু তেতিয়া কি হৈছিল মই কিছুমান মেডিচিন আনি থৈছিলো আৰু আনি থওঁতে মই সেইখিনি আমাৰ ঘৰৰ মানুহক মই দিব কৈছিলো আৰু যেনেকৈ দিব কৈছিলো সেই মেডিচিনখিনি মোৰ তেনেকৈ নিদিলে আৰু যিখিনি খুৱাব নালাগে সেইখিনিও খুৱাই দিলে আৰু যিখিনি নেকি খুৱাব লাগে সেইখিনিটো খুৱালে তেতিয়া কি হৈ গ'ল মোৰ প্ৰায়ভাগ পোৱালি মোৰ 50টা পোৱালি আনিছিল আপোনালোকে জানে মোৰ প্ৰায়ভাগ পোৱালিখিনি ডাঙৰ নোহোৱা হ'ল মানে কি হয় মেডিচিনে হেতক এটেক কৰিলে যেহেতু হেৰিভাৱে এফেকচনটো হৈ গ'ল আৰু ইনফেকশন হ'ল সেইভাৱে আৰু হোৱাৰ কাৰণে মোৰ হাঁহৰ পোৱালিখিনি কিছুমান প্ৰবলেমে দেখা দিলে আৰু আপোনালোকেও জানে মোৰ প্ৰায়খিনি অভিজ্ঞতা নাছিলে হাঁহৰ ক্ষেত্ৰত আৰু সেইভাৱে মই আপোনালোকক কৈও আছিলো যে মোৰ ইমান অভিজ্ঞতা নাই মই যেনেকৈ কৰি আছো সেইখিনি মই আপোনালোকক দেখাই আছো আৰু মই আপোনালোকক যেতিয়া মেডিচিন এটা লৈ ভিডিঅ' বনাও তেতিয়া আপোনালোকক কওঁ যে মই যদি আপোনালোকৰ সেইটো প্ৰবলেম হৈছে তেতিয়াহ'লে আপোনালোকে সেই মেডিচিনটো খুৱাওক যেনেকৈ জুপুকা লগা মেডিচিনটো সেইটো হ'ল নাম মই আনিছিলো এনৰক্স আৰু আপোনালোকক সেইটো মই ভিডিঅ'ত দি থৈছো আপোনালোকে আগৰ ভিডিঅ' চাবলৈ গম পাব সেই এনৰক্সটো মই যেতিয়া মোৰ অলপ প্ৰবলেম হৈছিলে তেতিয়া যেতিয়া মই ঘৰৰ মানুহক কৈছিলো মেডিচিনটো দিবলৈ তেতিয়া প্ৰায়খিনি হাঁহকে সেই এনৰক্সটো খুৱাই দিলে আৰু জুপুকা লাগিলেহে সেইটো খুৱাবলৈ আপোনালোকে যদি ইনে খুৱাই দিয়ে হেতৰ ইনফেকশন এটা হ'বই সেইবাবে মোৰ তেনেকুৱা কিছুমান প্ৰবলেমে দেখা দিলে আৰু দেখিছে মোৰ হাঁহখিনি আজি অত মাহ হ'ল আৰু ডাঙৰ হোৱা নাই তথাপিও এতিয়া মই এৰি থওঁ মোৰ ফিল্ডত এৰি থওঁ আৰু এই থোৱাৰ কাৰণে ডাঙৰ হৈছে আৰু মই যিখিনি পাৰো সেইখিনি হাঁহ মই বেছিয়ে দিলো এতিয়া মোৰ অকল 16টা নে 17টা হাঁহ আছেগে আৰু ঘৰৰ কেইটামান বগা হাঁহ আছে সেই তেনেকৈ কৰিলে আপোনালোকৰ কিছুমান প্ৰবলেমে দেখা দিয়ে কথা আপোনালোকে যদি ঠিকে খুৱাই থাকে ধৰক জুপুকা লগা হাঁহটোক আপুনি মেডিচিন খুৱাইছে একো নাই বাকীখিনিক নোখোৱাব আৰু এইটো কথাও নহয় যে আপুনি ঢেৰ মেডিচিন আনক আনি পেলাই আপোনালোকে খুৱাই থাকক তে সোনকালে ডাঙৰ হ'ব বা আপোনালোকৰ ভয় যে হাঁহখিনি কিবা হৈ যাব নেকি মেডিচিন ব্যৱহাৰ নকৰিলে তেনেকুৱা আপোনালোকৰ মনত এটা ভাব আহিব পাৰে সেই ভাবটো ঠিকে আহিছে আপোনাৰ যে মেডিচিন ব্যৱহাৰ নকৰিলে হাঁহখিনি কিবা প্ৰবলেমে দেখা দিব সেইটো আপোনালোকৰ ঠিকে আছে কিন্তু ইমান মেডিচিন আপোনালোকে ব্যৱহাৰ নকৰিব মোৰ মতে আপোনালোকে ইমান ব্যৱহাৰ নকৰিব কাৰণটো হ'ল যিমান আপোনালোকে মেডিচিন ব্যৱহাৰ কৰিব ইটো হিটো লিভাৰৰ পৰা ধৰি আপুনি চকচোন কিমানখিনি মেডিচিন হেতৰ লগত মিনিমাম 10টা মান মেডিচিন লাগে সেই 10টা মেডিচিন আপোনালোকে কেতিয়াও ব্যৱহাৰ নকৰিব আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনি মই আপোনালোকক কৈ আছো আপোনালোকে যেতিয়া প্ৰথম হাঁহ পোৱালিখিনি আনিব তেতিয়া আপোনালোকে বেছি মেডিচিন আনিব দৰকাৰ নাই কাৰণ আমাৰ অসমত ডাক ভ্যাকচিন ডাক কলেৰা এই দুটা ভ্যাকচিন আমাৰ অসমত পোৱা নাযায় সেইবাবে আমি বেছি নহয় আপুনি মাত্ৰ ভিমাৰেলটো ইউজ কৰক আৰু অষ্টভেটটো ইউজ কৰক বেছি একো কৰিব নালাগে অষ্টভেট আৰু ভিমাৰেল সেই দুটা আপোনালোকে ব্যৱহাৰ কৰক আৰু 1 নম্বৰ দানা যিটো ষ্টেটাৰ ফিড বুলি কয় সেই দানাটো আপুনি আনক আৰু সিহঁতক ভালদৰে খুৱাওক প্ৰথম অৱস্থাত আপুনি অলপ কষ্ট কৰিব লাগিব কষ্টটো হ'ল আপোনাৰ ভালকে ব্ৰুডিংটো সফা কৰি থাকক যোনটো জায়গাত আপোনালোকে ৰাখিছে সেই জায়গাটোত আপুনি ভালদৰে সফা কৰি থাকক জায়গাখিনি তাৰ পিছত আপোনালোকে তাত পটান পাৰি দিয়ক বা ভাল ধৰণৰ কিবা কাৰ্পেট নহয় ডাঠ কাগজ পাৰি দিয়ক প্ৰথম অৱস্থাত আনোতে আৰু সফা কৰক আৰু টাইম মতে হেতক পানী আৰু দানা
এই দুটা আপোনালোকে টাইম মতে দিয়ক আৰু টাইম মতে এই দুটা মেডিচিন ভিমাৰেল আৰু অষ্টভেট আপোনালোকে টাইম মতে খুৱাওক সেই 2 টাইম অকল আবেলি আৰু ৰাতিপুৱা সময়ত আপোনালোকে খুৱাওক সিমানখিনি কাম কৰিলে আপোনালোকৰ প্ৰথমখিনি হৈ যাব তাৰ পিছত বোলে আপুনি দেখিছে মোৰ হাঁহ এটা জুপুকা লাগিছে তেতিয়াহ'লে আপুনি এটা মেডিচিন আনক ধৰক এনৰক্স আৰু তেনেকুৱা ধৰণৰ বহুত মেডিচিনৰ নাম আছে আপোনালোকে সেইখিনি আনিব পাৰে সেইটো আনি পেলাই অকল জুপুকা লগা হাঁহটোকহে খুৱাব বেলেগখিনিয়ে যাতে সেই মেডিচিনটো ব্যৱহাৰ কৰিব নাপায় তেনেধৰণে ৰাখিব তেতিয়া আপোনালোকৰ নিশ্চয় হাঁহ পোৱালিখিনি ভাল হ'ব আৰু এইখিনিতে এটা কথা কিছুমান হাঁহ প্ৰজাতি একদম বেয়া আহে সিহঁতি গাঠিয়াই লাগি থাকে সিহঁতি কেতিয়াও ডাঙৰ নহয় মোৰ কেইটামান তেনেকুৱা আছিলে জানেই মই ভিডিঅ' বনাইছোঁ সেইখিনি হাঁহক লৈ আৰু সেই হাঁহখিনি মই বেছি দিলোঁ কম ৰেটত মই বেছি দিছোঁ সৰু হৈ থাকোঁতে বেছি দিলোঁ তেনেকৈ ধৰণে আপোনালোকে কৰক আপোনালোকৰ তেতিয়া লাভৱানটো ভাল হ'ব আৰু হাঁহ ক্ষেত্ৰত চাব গ'লেতো এতিয়া মোৰ কোনো ধৰণৰ লাভ হোৱা নাই আৰু লাভ হোৱা নাই মানে আপোনাৰ যিমানকণ কষ্ট কৰিলে ধৰক যদি আপুনি সেইকেইদিন হাজিৰা কৰিব গ'ল হয় যিমানটো টকা পালেহেঁতেন সেইকেইটাহে আপোনাৰ লাভ হৈছে আৰু আপুনি যদি ব্যৱসায়িক ক্ষেত্ৰত লয় 50টা 100টা আনি পেলাই আপুনি ব্যৱসায়িক ক্ষেত্ৰত ল'লে তেতিয়া আপোনাৰ তেনেকুৱা ইমান ধৰণৰ লাভ নহয় যদি আপোনাৰ হাঁহৰ প্ৰজাতিটো বেয়া আহে তেতিয়াহে আপোনাৰ লাভ নহ'ব গতিকে কিছুমানে কয় যে হাঁহ পুহি লাভ আছে আৰু আছেও লাভ আছে যদি আপোনাৰ ভাল প্ৰজাতি আহে বা ভাল ধৰণে আপুনি কষ্ট কৰি ভাল ধৰণে সিহঁতক লগত লাগি আছে বা আপুনি অকল সেইটোৱে আপোনাৰ পেচন হিচাপে লৈছে যে সেইটো কৰিমেই মই তেতিয়া আপোনালোকে সেইটো কৰিব পাৰে এইটোলৈ মই নকওঁ যে আপোনালোকে নকৰিব কিন্তু হাঁহ মুৰ্গী এইবিলাক চব পোহক আপোনালোকে মুৰ্গীত বেছি লাভ আছে আৰু হাঁহতো আছে যদি সেইখিনি ভালদৰে আপোনালোকে প্ৰতিপালন কৰিব পাৰে গতিকে সেইখিনিয়ে ভিডিঅ'টো আজি সেইবাবে মই বনালোঁ আপোনালোকে মোক কৈ আছিলে যে কি মেডিচিন ব্যৱহাৰ কৰিব লাগে মোক হোৱাটছএপতো মেছেজ কৰিছে দুজনমানে আৰু কমেণ্টতো কৈছে যে হাঁহৰ ৱেট বঢ়াবলৈ কি মেডিচিন লাগে মই তেতিয়া তেওঁক কৈছোঁ যে গ্ৰভিপ্লেক্স বা ৰেভিপ্লেক্স আনি খুৱাই দিয়া তেনেকৈও কৈছোঁ আৰু যিকেইটা হাঁহে সেইবিলাক লক্ষণ দেখাব সেইকেইটা হাঁহকহে আপোনালোকে মেডিচিনখিনি ভালকৈ ব্যৱহাৰ কৰিব নহ'লে আপোনালোকৰ কিন্তু হাঁহখিনি যদি ভাল প্ৰজাতিও হাঁহ আহে তেতিয়াহ'লে কিন্তু ইনফেকশ্যনৰ কাৰণে হাঁহখিনি বাঢ়ি নাহে তো সেইবাবে আপোনালোকে সেইখিনিত সদায় গুৰুত্ব দিব ধ্যান দিব যদি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত লৈছে আৰু 50টা বা 100টা হাঁহ পোৱালি প্ৰথম সৰু অৱস্থাৰ পৰা ডাঙৰ কৰাটো বহুত সহজ কথা নহয় যিহেতু সিহঁতৰ লগত লাগিয়ে থাকিব লাগে আৰু হাঁহৰ যি মানে খাবলৈ যি বিচাৰে নহয় মানে বহুতেই সিহঁতি খাই দিয়ে আৰু আপুনি সেইখিনি কষ্ট সদায় কৰিব লাগিব ঘৰতে কিছুমান দানা তৈয়াৰ কৰিব লাগিব ঘৰত কেনেকৈ দানা তৈয়াৰ কৰিব লাগে তাৰ ওপৰতো মই ভিডিঅ' এটা দিছোঁ আপোনালোকে 1 টকা পইচা খৰচ নহয় মই যিটো কথা কৈছিলোঁ যিটো মেডিচিন নহয় এইটো দানাটো যিটো বনাই ঘৰতে মই সেইটো আপোনালোকক কৈছিলোঁ যে কচু আৰু ভুচি কচুখিনি যদি আপুনি আনে কচুখিনি আপুনি ভালদৰে সিজাই পেলাই আপুনি চাউল দি দিলে আজিকালিতো কণ্ট্ৰলৰ চাউল এভেইলেবল আছে আপুনি চাউল দিলে কচুৰ লগত আপুনি ভুচিটো কিনি আনিব লাগিব কিন্তু চাউলটো নালাগে যিহেতু ফ্ৰীকেই পাই আছে চাউল আপোনালোকে দিয়ক দি পেলাই সিহঁতক ভালকৈ কচুটো পূৰা গলি যোৱাকৈ সিজাই আপোনালোকে খুৱাই দিয়ক আৰু যিখিনি সিজাবৰ বাবে যদি আপোনাৰ খৰিৰ প্ৰয়োজন হৈছে বুলি ভাবে আপুনি খৰি নালাগে আপুনি কলমাউলি আনি লওক যিটো নি কলগছত থাকে শুকাই যায় সেই কলমাউলি আনি আপুনি আধা ঘণ্টা জুই দিলে ভালদৰে নিজে বহি আপোনালোকৰ সেইখিনি হৈ যাব গতিকে আপোনালোকে তেনেধৰণে কৰক তেনেকৈ ধৰি পোহক ভালকৈ আপোনালোকে পোহক আৰু সেইটোৱে বিচাৰোঁ আৰু ভিডিঅ'টো আজিলৈ বেছি দীঘলীয়াও নকৰোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু সেইখিনিয়ে আপোনালোকে যদি মোক অকণমান এখোজ আগবঢ়াই দিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিব বুলি মই আশা ৰাখিলোঁ গতিকে আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ